আমি কেনেকৈ মুৰ্গীবিলাকক যত্ন লওঁ আৰু কেনেকৈ কণী পাৰে সিহঁতি এয়া দেখুৱাই দিছোঁ। সজা বনাই দিছে আৰু চাব তেতিয়াহে গম পাব। কি বনাইছে ন সেইটো? খোকা নেকি? হে উমনি। অঁ কুকুৰা উমনি বনাইছে দেই। বাঁহৰ খোকা নিচিনা একেই আৰু তাৰপৰা এনেকৈ খেৰ দি দিব লাগিব হয়নে? এটা বনালে দেখাই দিম দেই কেনেকৈ বনালে। এইটো এটা বনাই হ'ল, এইটো দেখিছেনে ইমান ধুনীয়া। আৰু এনেকৈ কৰি ইয়াতে খেৰ দি দিব লাগে, তাৰপৰা ইয়াত এনেকৈ বান্ধি দিব লাগিব এক জেগাত। এইটো এনেকৈ চিটি চিটিকৈ কাটি দিলে হ'ল। তাৰপৰা এনেকৈ কৰি কামি এনেকৈ দি দিব লাগিব। এডাল তাঁৰ দি দিছে, ইয়াতে বাঁহ দি দিলেও হ'ব। কেনেকুৱা লাগিছে বাৰু, ধুনীয়া লাগিছেনে? কুকুৰাৰ উমনি সেয়া। খেৰ অকণমান দি এনেকৈ বান্ধি দিব লাগিব এনেকৈ খুটা। যা কণী পাৰি আছে নেকি? তাই কাকক কাকক কৰি আছে যে পাৰিলে কণী চাওঁ। নহ'লে এইবোৰ কিনিব গ'লে 40 টকা 20 টকা 20 টকা লয়। ইয়াত পালে অঁ ইয়াত পৰি থাকিছোন কাৰ্টনটো দুটা আছে। ঐ এই তাত কি আছে? পাৰ চাই পোৱালি আছে। সেইটো ওলাই কেলৈ নিচা ন খেৰখিনি? কুকুৰা উমনি। কুকুৰা গোটেই কণী চণী ভাঙি দিছে একদম। উমনি মানে য'তে ত'তে পাৰিছে ওপৰা ওপৰিকৈ কণীখন। কুকুৰালৈ সজা বনাই দিছে, খোকা বনাই দিছে এতিয়া। অঁ কণী পাৰি বিৰা গোটেইখন সোমাই আছে আৰু এইখন চিঞৰি আছে একদম গোটেইবোৰ। ভাঙিলে দেই কণী, সেই ওপৰটোত ভাঙিলে। খেৰ আছে নাই আকৌ? খেৰ নাই মানে এতিয়া হয় নেকি? খেৰ শেষ হৈ গ'ল আৰু। হ'ব অকণ খালীকৈ দিয়া, নহ'লে অতি ওখৰ জাখৰকৈ পেলাইহে দিব। ইয়াতে কণী এটা দি দিলে কণী পাৰিবই এতিয়া। সেইটো পেলাই নিদিবা আকৌ, দুটা বনাইছোঁ। সেইটো অকণমান দীঘল নালাগে, কোবালেহে ওখ হ'ব। কণী পাৰিবলৈ ঘূৰি ফুৰিছে তাই। মই কণী নিবলৈ আহিছোঁ। এইটোত কণী নিম দেই। কেইটা কণী পাৰিছে আজি কণী নিম। এজনী বহিয়া আছে। সেইটো বেটা খোৱাহিটো আনাচোন। কণীবিলাক লৈ যাওঁ। ধান খেৰ নাই, সেইটো কাৰণে কণী ভাঙিছে আকৌ। 3টা এটা থাকক। এইটোত সেয়াতে ভাঙিলে কণী। এইটো কণী ভাঙি পেলালে সিহঁতি। আৰু ইয়াতো আছে। এইটো হাঁহ কণী হয় দেই, বেয়া হয় কণীটো দি থৈছোঁ। এইফালে উমনি বান্ধি আছে। খেৰ নাই কাৰণে সিহঁতি সেয়া কেনেকৈ ঘূৰি ফুৰিছে। এতিয়া চবৰে কণী পাৰিব আকৌ। যদি কোনোবা কাৰোবাৰ কণী লাগে, এয়া কণী দেই। যোৱাবাৰ চবেই সুধি আছিলে, মই বিকি দিলোঁ কণীবিলাক। আৰু যদি এতিয়া কণী লাগে তেতিয়াহ'লে ক'ব, মই গোটা হৈ দিম। এয়া আজি একেদিনাখনে ইমানকেইটা হৈছে আৰু এয়া দেখিছিলে। এয়া তাৰপৰা এতিয়া পাৰিবলৈ আছে, সিহঁতি পাৰিবলৈ আহিছেহে। উমনিকেইটা বান্ধি দিছে এয়া লৰালৰিকৈ। কি হ'ল মানে উমনিত খেৰ নাই, খেৰৰ দিন গ'লগৈ যে। এয়া পাৰিবলৈ সোমাই আছিলে তাই এজনী। কুকুৰা দেখিছেনে কিমান চিঞৰি আছে? আৰু মাতিলে মানে শুনিয়ে নাপায়। কুকুৰাৰ মাতহে শুনি পায়। এয়া দেখিছেনে পূৰা কক কক কৈ আছে। এতিয়া বহুতকেইজনী কণী পাৰিব, 10জনী মানে কুকুৰাই কণী পাৰিব। যদি কণী লাগে জনাই থৈ দিব, মই গোটাই থৈ দিম। এসপ্তাহ মূৰত কণীকেইটা আমি বিকি দিওঁ, কিমানকেইটা হয়। আৰু 10জনীয়ে যদিও 10টাকৈ পাৰে এদিনত, হয় নাই বাৰু?
এতিয়া পাৰিলে এতিয়া কেইটা হ'ল হিচাপ কৰি দিম দেই 2 4 6 7 8 10টা হ'লেই এতিয়া আকৌ কণী পাৰিবলৈ সেয়া কক কৰিয়ে আছে উমনি বান্ধি দিছে লৰালৰিকৈ সেয়া সেই উমনিবিলাকত খেৰ চেৰ নাই আকৌ ভাঙিছে সিহঁতি কণী সেইটো কাৰণে